সোণাপুৰৰ মালৈবাৰীত এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। আজি স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যৰে মঙলবাৰে সোণাপুৰৰ মালৈবাৰী লক্ষিতাৰী খেলপথাৰত অনুষ্ঠিত হয় স্বৰ্গীয় কনক কলিতা আৰু মিহিবালা কলিতা সোঁৱৰণী এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। উদীয়মান যুৱ খেলুৱৈৰ সৌজন্যত অনুষ্ঠিত উক্ত ফুটবল প্ৰতিযোগিতাখনি আৰম্ভণিৰ পূৰ্বেই খেলপথাৰত পতাকা উত্তোলন কৰে বিশিষ্ট চিকিৎসক ডক্টৰ অমৰেন্দ্ৰ দেৱানে। আজিৰ খেলখনিৰ শুভ উদ্বোধন কৰে ডিমৰীয়া অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী দিলীপ বৈষ্ণৱে। এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ নগদ ৭,০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ নগদ ৫,০০০ টকা। প্ৰথম খেলখন অনুষ্ঠিত হয় টি আৰু উদীয়মান যুৱ খেলুৱৈৰ মাজত। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মালৈবাৰী গাঁৱৰ এগৰাকী প্ৰবীণ খেলুৱৈ বিনোদ দাস, সংবাদ লহৰৰ পৰিচালন সঞ্চালক মহেশ মালাকৰ, ধীৰেশ্বৰ পাটৰকে প্ৰমুখ কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। হয়, আজি স্বাধীনতা দিৱস এক পবিত্ৰ দিন। আজি খুবেই ভাল লাগিলে আজি যে এখন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে মালৈবাৰী ৰাইজে। আৰু মই ইতিমধ্যে কৈছোঁৱে যে ভূপেন হাজৰিকাদেৱে ক্ৰীড়াৰ বিষয়ে এটি গীত এটা মেছেজ দি গৈছে, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এইটো এক সুন্দৰ বাৰ্তা যে শান্তি প্ৰতিষ্ঠা কৰিব লাগে, নিজৰ দেহা লাগিব, স্বাস্থ্য লাগিব, স্বাস্থ্য সবল কৰিব লাগিব। এই কথাখিনিয়ে মই কৈ আহিছোঁ সদায় খেলুৱৈসকলক। আৰু খেলুৱৈসকলে এইটোৱে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব লাগিব যে মাদক দ্ৰব্য, শিখৰ বা ভাং এইবোৰ অখাদ্যবোৰ খাই দেহাটো অনিষ্ট হয়। গতিকে দেহাটো যত্ন কৰি ক্ৰীড়াৰ যোগেদি আজি সমগ্ৰ বিশ্বই দেখিছে আজি ক্ৰীড়া প্ৰতিভাৰে বিশ্বত মানুহ জিলিকি আছে। গতিকে কোনো বৈজ্ঞানিক বা কোনোবা ডাঙৰ IAS অফিচাৰকো কোনোবাই পাহৰি গৈছে, কিন্তু ক্ৰীড়াবিদসকলৰ এটা বিশেষ সন্মান আছে। সেয়েহে মই সমূহ ক্ৰীড়াপ্ৰেমী বা ক্ৰীড়াবিদ খেলুৱৈ সকলোলৈকে মই আহ্বান জনাইছোঁ, সকলোৱে সুন্দৰ পৰিকল্পনাৰে খেল খেলক, সুন্দৰ স্বাস্থ্য অটুট ৰাখক। এইখিনিয়ে মোৰ আজিৰ তাৰিখত ক'বলগীয়া। প্ৰথমতে মই আপোনালোক সকলোকে সংবাদ লহৰ লগতে মালৈবাৰী ৰাইজক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে মোক আজি ইয়াতে আমন্ত্ৰিত কৰি পতাকা উত্তোলনৰ কাৰণে নিমন্ত্ৰিত কৰা হৈছে। আজি এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনত মালৈবাৰী ৰাইজ বা উদীয়মান খেলুৱৈ সমাজৰ যিটো প্ৰচেষ্টা, মই সেইটোত সঁচাকৈ অভিভূত হৈছোঁ। এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যে প্ৰতিযোগিতাৰ যিটো খেল প্ৰতিযোগিতাৰ আয়োজন, কাৰণ খেলে মানুহৰ বিকাশ আনে, খেলে মানুহৰ উন্নতিৰ জখলাত বগাই লৈ যায়। গতিকে এই প্ৰচেষ্টাটো অতিকৈ আদৰণীয় আৰু মই অতিকৈ শলাই গৈছোঁ ইয়াৰ উদ্যোক্তা মণ্ডলীক। আৰু মই ইয়াত আহি যিটো পৰিৱেশ দেখিছোঁ মই সঁচাই নথৈ আনন্দিত আৰু যথেষ্ট উৎফুল্লিত। মই এনেকুৱা পৰিৱেশ আগত কেতিয়াও পোৱা নাই, আজি মই দেখি ভাল লাগিছে। আৰু এনেকুৱা প্ৰচেষ্টা যাতে সকলোৱে কৰে, সকলো গাঁৱে ভূঞে অসমৰ সকলোতে যাতে বিয়পি পৰে, তাৰে মই কামনা কৰিছোঁ। কাৰণ মই দেখিছোঁ আজি ক্ৰীড়া অকল এটা প্ৰতিযোগিতাই নহয়, ইয়াৰ থ্ৰুদি আমাৰ দিলীপ বৈষ্ণৱ ডাঙৰীয়াই আগত যিখিনি ক'লে, তেওঁৰ পৰাও বহুতখিনি বাৰ্তা পালে মানুহে যে মাদক দ্ৰব্যৰ পৰা কেনেকৈ আঁতৰি থাকিলে ক্ৰীড়াৰ দ্বাৰা মানুহ লাভান্বিত হ'ব পাৰে আৰু ক্ৰীড়াৰ দ্বাৰা প্ৰতিভা বিকাশ কৰি নিজকে প্ৰতিভাৱান লগতে নিজৰ গাঁওখন লগতে অসমক উজ্জ্বলিত কৰিব পাৰে। তাৰে প্ৰচেষ্টা যাতে মানুহবিলাকে দিলীপ বৈষ্ণৱ ডাঙৰীয়াৰ যিটো এডভাইচ সেইটো মানি যাতে তেওঁলোকে পালন কৰি আগুৱাই লৈ গৈ থাকে অনাগত দিনত, তাকে মই কামনা কৰিছোঁ। আৰু মই আকৌ এবাৰ মই ইয়াৰ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যিটো ধৰণৰ এটা উদাহৰণ দাঙি ধৰিছে, এই উদাহৰণটো অসমৰ সকলো গাঁৱে এই উদাহৰণটো পালিত হওক। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। সোণাপুৰৰ পৰা পূৰবী কাশ্যপ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰী